হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হৈছে আমাৰ বিয়াৰ ৰিচিপশ্যনৰ দিন, গতিকে মই একেবাৰে গা পা ধুই ৰেডি হৈ ৰৈছোঁ। এতিয়া পানী তুলিবলৈ যাব, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু জনাবলৈ নাপাহৰিব আকৌ আপোনালোকৰনো কেনেকুৱা লাগিল। এইফালে আমাৰ ছোৱালীও একেবাৰে ৰেডি হৈ গ'ল আমাৰ লগত পানী তুলিবলৈ যাবলৈ। এয়া বৰমা ওলাইছে পানী তুলিবলৈ। এয়া কিবা নিয়ম কৰে, গোপিনীৰ কিবা সৰু নিয়ম অকণ কৰা হৈছে। এতিয়া আমি ওলালোঁ, তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আপোনালোকৰ ঢোলৰ মাত শুনি নাচো নাচো লাগিছে চাগে, নহয়নে বাৰু? আমি কিন্তু বিৰাটেই ফূৰ্তি কৰিলোঁ। পানী তোলাৰ সকলোখিনি নিয়মেই কৰা হ'ল আৰু এইখিনি যে দেখিছে, আমাৰ সকলোখিনি মোৰ পৰিয়ালৰে নিজৰ মানুহ হয়। বেলেগ গোপিনী নাছিলে, আচলতে ঘৰৰ মানুহখিনি পানী তোলাৰ নিয়মখিনি কৰি দিয়া হৈছিলে বিয়াত। গতিকে চাই থাকক। আমাৰ পানী তোলাৰ নিয়মখিনি হৈ গ'ল। এতিয়া আমি পানী তুলি আকৌ বিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া আমাৰ কইনাক নোৱাবলৈ ৰেডি কৰা হৈছে। প্ৰথমতে আচলতে মাকে নোৱাব, তাৰপিছত বাকী এজনী এজনী সকলোখিনি তাইক মাহ হালধিৰে গা ধুৱাব। এই সময়খিনি বহুতেই দুখ লগা সময় আচলতে। এজনী ছোৱালীক যেতিয়া অন্য এখন ঘৰলৈ বিয়া দিয়া হয়, সেই সময়কণ বিৰাটেই দুখ লাগে। আৰু বিয়াৰ দিনা আচলতে যেতিয়া নোৱা হয়, সকলোৱে মাহ হালধিৰে নোৱায়, সেই সময়কণো সকলোখিনি আৱেগিক হৈ উঠে আৰু কিমান যে দুখ লাগে মাক দেউতাকৰ অন্তৰত, ক'বলৈ একো ভাষাই নাই। সেয়া অকল ছোৱালী থকা মাক দেউতাকহে বুজি পায়। আমাৰ ছোৱালীও মিঠু জেঠাইকক পিছে মাহ হালধিৰে গা ধুৱালে আকৌ। চাওকচোন, ইমান ভাল লগা এটা দৃশ্য, সেইকাৰণে মই কেপচাৰ কৰি ৰাখি থলোঁ। আমাৰ কইনাক মেকআপ কৰি প্ৰায় হৈছে আৰু কাপোৰ সাজ পিন্ধাবলৈহে বাকী। এইফালে আকৌ আলহী অতিথি আহিবলৈ আৰম্ভ কৰিয়ে দিলে। তেনেহ'লে চাওকচোন আবেলিটোনো কেনেদৰে পাৰ কৰিলোঁ।
ৰেডি হৈ আহি গ'ল। সেইখন মই পিকচাৰবোৰ লগাই দিম, চাবলৈ নাপাহৰিব। এইফালে আমাৰ ছোৱালী একেবাৰে ৰেডি হৈ তাই পকৰি খোৱাতে লাগি গ'ল। এইপিনে আমাৰ ছোৱালীয়ে বায়েক দুজনীক পাই জোলনা খেলিবলৈ লাগি গ'ল। ইমান যে ফূৰ্তি কৰিছে নহয় তাই এইবাৰ তাই আচলতে প্ৰথম বিয়া পাইছে এনেদৰে ফূৰ্তি কৰিবলৈ। এইপিনে আমিবোৰেও কেইখনমান ফটো উঠি ল'লোঁ। বিয়া থাকিলে বাৰু ফটো নুঠিলেনো কেনেকৈ হ'ব, নহয় জানো? এতিয়া মই বিয়াৰ কিনো আইটেম আছিলে বিয়াখনত সেইখিনি এবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। চালাডকে আদি কৰি বাটাৰ চিকেন, চিলি চিকেন, মাটন কাৰী আৰু বহুতো কিবা কিবি আছিলে। আপোনালোকে চাই লওক তেনেহ'লে এবাৰ। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে শেষ কৰিছোঁ, কাৰণ গোটেইটো দিলে বহুত দীঘলীয়া হ'ব। সেইকাৰণে বিয়াৰ দ্বিতীয়টো পাৰ্ট চাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।